কৰি আছো একচুয়ালি আজি 5 মানৰ পিছত মই মোৰ হাজবেন্ড আৰু বানি আমি আউটিংত গৈ আছো সো গাইস চাই থাকো কম ন আগৰ পৰা তো গাইস আমি আজি ফাইনালি 6 মান্থ হ'ব ন 6 মান্থ মানে হ'ব আমি অকমান ঘুৰি আহোঁগৈ বানিক লৈ পেলাই অকমান ইনি পাৰ্কৰ ফালে লৈ যাওঁ তাক কাৰণ সি ঘৰ সোমাই একদম বৰ হৈ গৈছে ন বানি ক'ত যাব বাবা তাৰ মানে মুডটো একদম বেয়া জাষ্ট টোপনি পাও দিছে মাত্ৰ হেল্ল' হেতে গামো মাইনাস কৰি আছে মাইনাস হা কি নাই কি বেটা কি হ'ল বেটা মনসুন মৰা যে তোমাৰ হাই দিয়া মানে ই টোপনি পা উঠাৰ পিছত একদম কথা ক'ব নিবিচাৰে অলপমান পিছত চাব আৰু বটবা সিস্টাৰ না বাবা অ কৈ দিয়া আমি ক'লে যাম ফোন কৰিছো ইমান গৰম লাগিছে এখেত এই ওচৰৰ ডক্টৰ এজনৰ তাতে মোৰ মেডিচিন আনিব গৈছে মোৰ আজি বহুত দিনে হ'ল ভৰিৰ বিষত ভালেই পোৱা নাই তাৰ পিছত কোনোবাই ক'লে যে এজন ডক্টৰ আছে তেখেতক এবাৰ কনসাল্ট কৰি লওক সো মই ইয়াতে বহি আছো কাৰণ পেশেন্ট বহুত আছে আৰু বানিক লৈ পেলাই যাবলৈ ভাল নালাগে তো সেইটো কাৰণে ইয়াকে গাড়ীতে বহি আছো ঘামি অৱস্থা নাই নকৰে বাবা এই নুচুবা চা তুমি ওপৰত আহা বিৰাট দিগদাৰ এই ল'ৰা ছোৱালীক লৈ পেলাই ক'ৰবাত যাবলৈ কি আছে খং উঠিছে তোমাৰ কি কৰিলা কি কৰিছা বাবা এইটো মায়ে ফেচিয়েল কৰা বস্তুটো কি কৰি আছা এইটো ফোন নহয়তো বানি এইটো দিয়া 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 ফোন নহয় নহয় দিয়া বানি কি কৰিছে সব মাসাজ ভাইব্রেশন with হৈ আছে যে বানি দিয়া ফাইনালি গাইস এতিয়া ঘৰ আহিলো কি লাগে না নামনি কৰি আছে লাগে কি সব এফালে হা কি মোৰ ফেচিয়েল কৰা বাৰ্সডাল দি পেলাই নিজে ফেচিয়েল কৰি আছে চাও দিয়া দিয়া বন্ধ কৰিব লাগে অয়েলো কৰিলো হল এবাৰ চাই দিয়া না তাৰ বদমাসি ষ্টাৰ্ট আৰু 1 সেকেন্ড ৰবতে কি কৰি লৈছো Hey everyone আজি মই আপোনালোকক ৰিসেন্টলি মোৰ পাৰ্পলত মই অৰ্ডাৰ দিছিলো তাৰে আজি এটা ফেস পেক হ'ব ফেস পাউডাৰ সৰি পাউডাৰ এটো এপল গুডনেছৰ আপোনাৰ স্যান্ডল্ড আপোনাৰ এটো চন্দনৰ হয় তো মই আজি আপোনালোকক এটো ইউজ কৰি দেখুৱাম যে মই এটো লগাই কেনেকুৱা পাইছো আৰু ইয়াৰ গুডনেছ কিনি কি আছে আৰু বেনিফিটস কি আছে মই আপোনালোকক গুটিখিনি কম ইয়াৰ বেনিফিটস হ'ল আপোনাৰ এটো আপুনি হেয়াৰটো ইউজ কৰিব পাৰে স্কিনটো ইউজ কৰিব পাৰে ইয়াৰ দুটা বেনিফিট যদি আপোনাৰ চুলিৰ সমস্যা আছে চুলি খৰিছে বা ড্ৰাই হেয়াৰ তেনেহলে আপোনালোকে এটো ইউজ কৰিব পাৰে হেয়াৰটো আৰু স্কিন ডল স্কিনৰ আপোনাৰ ডাৰ্ক পিম্পলৰ ডাৰ্ক তেনেহলে তো সবে গম পায় যে চন্দন লগালে আমাৰ স্কিনটো বহুত ধুনীয়া এটা সেন্সেশন ঠাণ্ডা কুলিং এটা ফিল হয় সো গাইস আপোনালোকক লগাই দেখুৱাই আছো সো মই স্ক্ৰাবটো এপ্লাই কৰি লৈছো এতিয়া মই মাসাজাৰ মেচিনটো দি লাহে লাহে সাৰ্কুলাৰ মোশনত স্ক্ৰাবিং কৰিম একচুয়ালি কি জানে সাৰ্কুলাৰ মোশনত যেতিয়া আপোনালোকে স্ক্ৰাব কৰে ন তেনে আমাৰ ব্লাড সাৰ্কুলেশনটো ধুনীয়াকৈ মুভ হয় আৰু মই স্ক্ৰাব কৰি আছো গুড ভাইবছৰ পাপায়া স্ক্ৰাব মোৰটো অলমোষ্ট শেষে হৈছে
মই বহুত ধুনীয়া অফাৰ পাইছিলোঁ পাৰ্পলত আপোনালোকে পাৰ্পলত শ্বপিং কৰিব পাৰে মোৰ কোডটো দি দিম আপোনালোকে 10% অফ পাব এপ্লাই কৰি পেলাই 15 মিনিটৰ কাৰণে ৰাখি দিম আৰু তাৰপিছত ঠাণ্ডা পানী মুখখন ধুই দিম সো ফ্ৰেণ্ড এইটো ফেচ মাস্কত কি বেনিফিট আছে আমাৰ স্কিনৰ কাৰণে স্পেশালি হেয়াৰ এণ্ড ফেচ দুটাইতে আপোনালোকে ইউজ কৰিব পাৰে ৰিচ ইন এণ্টি অক্সিডেণ্ট ইন ডিলে চিন অফ এজেণ্ট প্ৰমোটেড স্কিন ৰেডিয়েশ্যন এণ্ড হেল্প লাইট ড্ৰাগ স্পট হেল্প ইম্প্ৰুভ হেয়াৰ গ্ৰোথ আমাৰ হেয়াৰৰ কাৰণেও হয় আৰু 100% অৰ্গেনিক এণ্ড নেচাৰেল পেৰাবেন ফ্ৰী এণ্ড অল স্কিন টাইপ এণ্ড হেয়াৰ টাইপ সো গাইজ আপোনালোকে এইটো আপোনালোকে চুলিটো এপ্লাই কৰিব পাৰে ফেচটো এপ্লাই কৰিব মই অলৰেডি এপ্লাই কৰি থৈছোঁ আৰু 20 মিনিটমানৰ পিছত মই ঠাণ্ডা পানী নিজৰ ফেচটো ৱাছ কৰিম তাৰপিছত তাৰ ৰিজাল্টটো চাব সো গাইজ এইটো হ'ল গুড ভাইবছৰ ৰ'জ হিপ মানে আপোনাৰ গোলাপ ফুলৰ যোনটো তলৰ অংশটো সেইটো ৰ'জ হিপ বুলি কয় এইটো ৰেডিয়েশ্যন গ্ল' ফেচ চিৰাম হয় এইটো স্কিনত ইউজ কৰাৰ পিছত গাইজ বিলিভ মি এনেকুৱা ধুনীয়া গ্ল' এটা হয় না আজি মোৰ 2nd নম্বৰ ডে মই আপোনালোকক ইউজ কৰি দেখাই আছোঁ সো গাইজ এইটো হ'ল আৰু এটা বটলটো বিৰাট ধুনীয়া কিউট বটলটো ন আৰু এইটো হ'ল কভাৰটো পেকেজিং ইজ সো গুড মই আপোনালোকক দেখুৱাই আছোঁ জাষ্ট বেছি ল'ব নালাগে জাষ্ট 3 বা 2 ড্ৰপ ল'ব স্কিনত আৰু ধুনীয়াকৈ মাছাজ কৰিব সো গাইজ মই এইটো এপ্লাই কৰিলোঁ মোৰ সো গাইজ আজি মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কাৰণ মোৰ স্কিনটো ইমান ৰেষ্ট পাইছে মোৰো টোপনি আহিছে সো আপোনালোকে যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা নতুন ব্লগ এটা লৈ মই আপোনালোকৰ ওচৰত আকৌ আহিম আৰু মোৰ পাৰ্পল আনবক্সিং বস্তুবোৰ দেখাব লাগিব আপোনালোকক সো আজিৰ কাৰণে বাই বাই